হাওৰাঘাট বিধানসভা সমষ্টিৰ 16 সহস্ৰাধিক হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ। অসম বিধানসভাৰ অন্তৰ্গত 49টা সমষ্টিত আজি খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। কাৰ্বি আংলঙৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চেণ্টাৰ বজাৰৰ ডেংকিম আপামত দেওবাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত 16,906 গৰাকীকৈ হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল 109 নম্বৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰ সিং ৰহাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য বিলি মোহন খাখলাৰী, পৰিষদৰ কাৰ্যবাহী সদস্য কাংবুৰা কিলিং, লুনচিং তেৰণ, পৰিবহণ বিভাগৰ বৰ্ডৰ অধ্যক্ষ চাৰচিং কাথাৰ, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হনচিং ৰংপি, ফুলনি চেণ্টাৰ টাউন কমিটিৰ অধ্যক্ষ মজা সিং ৰহাং, ফুলনি সমষ্টিৰ গ্ৰাম উন্নয়ন সমিতিৰ অধ্যক্ষ ধনীৰাম ৰহাং, লাংহিন সমষ্টিৰ গ্ৰাম উন্নয়ন সমিতিৰ অধ্যক্ষ কিৰণ তকবিসহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে। আমাৰ জিলাখনৰ ডাইনেমিক লিডাৰ সমাজ কাউন্সিলৰ CM তুলিৰাম মোহন ডাঙৰীয়া। কাৰণ অসম চৰকাৰে আমাক 40,500 এটা মানে পপুলেশ্যনৰ কেম্প দিছিলে, সেইখিনি আমাৰ যথেষ্ট নহয়। তাৰ কাৰণে আমি কাউন্সিলৰ পৰা আমাৰ CM ডাঙৰীয়া আকৌ 1500 বিচাৰিছে অসম চৰকাৰৰ পৰা। গতিকে সেইখিনিও যদি আমি পাবলৈ গৈ আছোঁ, গতিকে সেইখিনি পালে আমি আকৌ দুখীয়া জনসাধাৰণক এই ৰেচন কাৰ্ড দিবলৈ সক্ষম হ'ম। কাৰণ এই ৰেচন কাৰ্ডৰ লগত বহুত বিশেষ জড়িত হৈ আছে। সেইকাৰণে চৰকাৰে দ্বিতীয়বাৰৰ কাৰণে যি ৰেচন কাৰ্ড দিলে, আজি অসমৰ প্ৰথম পৰ্যায়ত আমাৰ কাৰ্বি আংলং জিলাখনো সোমাইছে। সেইকাৰণে এইখিনি মতে সেই দুখীয়া পৰিয়ালসকলক আমি সুযোগ দিবৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ কাউন্সিলৰ CM মানে কি কয় তুলিৰাম ডাঙৰীয়া। আৰু লগতে আজি এই সভাখনত আমাৰ হাওৰাঘাট বিধানসভাৰ বিধায়ক মাননীয় দৰ সিং ৰহাং ডাঙৰীয়া আহি মুখ্য অতিথি হিচাপে ভাগ লৈ যিখিনি ৰাইজক মানে বক্তব্য ৰাখিলে, তাৰ কাৰণে মই তেখেতক এই মুহূৰ্তত আপোনালোকৰ চেনেলৰ যোগেদি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাওৰাঘাট আমি যদি 40,500টো যদি আমি ভগাব যাওঁ, তেতিয়াহ'লে গোটেই মানে 4টা বিধানসভা সমষ্টি 3টা বিধানসভা সমষ্টি তেতিয়াহ'লে প্ৰায় 10,000মান ক'বলৈ এটা বিধান সমষ্টি। গতিকে 10,000 যদি আমি আকৌ 4ৰে ভগাব, তেতিয়া 4,000মানকৈ আহি যায় এটা মানে বিধানসভা সমষ্টি। তাত সেইখিনি মানে 4,000কৈ হয়, তেতিয়াহ'লে 4টো আৰু ইনটু 4 তেতিয়া কিমান হ'ব? 16,000। 16,000 পৰিয়ালে উপকৃত হ'বলৈ গৈ আছে এই আঁচনিৰ যোগেদি। আংলঙত হাওৰাঘাট বিধান সমষ্টিৰ অন্তৰ্গততো আমি বিনামূলীয়া যি ৰেচন কাৰ্ড, বিনামূলীয়া যি চাউল বিতৰণৰ কাৰণে যি ৰেচন কাৰ্ড, সেই ৰেচন কাৰ্ড বিতৰণ কৰাৰ আঁচনি আমি আজি ইয়াত চেণ্টাৰ বজাৰ ডেংকিম আপামত আমি আয়োজিত কৰা সেই কাৰ্যসূচীৰ যোগেদি আমি ইতিমধ্যে বিতৰণ কৰিলোঁ। আৰু আমি বহুত আনন্দিত যে কাৰ্বি আংলঙৰ পৰা আমি ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আমি যিমানখিনি বিচাৰিছিলোঁ সিমানখিনি আমি পাইছোঁ। আৰু আমি কিছুমান পৰিয়ালক আৰু দিবলৈ থাকি গৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু আমি অসম চৰকাৰৰ পৰা আৰু পুনৰ কিছুটা পৰিয়ালৰ দিবৰ কাৰণে আমি কিছু আৱণ্টিত বিচাৰিছোঁ, সেইখিনিও আমাক দিয়া হ'ব। গতিকে যথেষ্ট আমাৰ ৰাইজে লাভান্বিত হ'ব। আৰু ৰেচন কাৰ্ড পোৱাৰ লগে লগে অৰুণোদয় পাবলৈ কাৰণে সক্ষম হ'ব। ৰেচন কাৰ্ড পোৱাৰ লগে লগে আয়ুষ্মান ভাৰতৰ যোগেদি 5 লাখ টকীয়া বছৰকীয়া ৰোগৰ আৰোগ্যৰ কাৰণে যি আঁচনি, সেই আঁচনিও পাবলৈ সক্ষম হ'ব। তাৰোপৰি যিসকল পৰিয়ালে ৰেচন কাৰ্ড পোৱাৰ পাছত তেওঁলোকে ফ্ৰী গেছ কানেকশ্যন, সেই আঁচনিও তেওঁলোকে পাবলৈ সক্ষম হ'ব। তাৰোপৰি অসম চৰকাৰে প্ৰত্যেকটো ৰেচন কাৰ্ড পোৱা পৰিয়ালসকলক ইঞ্চুৰেঞ্চ দিয়াৰ সেই আঁচনিও হাতত ল'বলৈ গৈ আছে। সেইখিনি আঁচনিও তেওঁলোকে পাবলৈ সক্ষম হ'ব। গতিকে এই যি কাৰ্যসূচী অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু কাৰ্বি আংলং সমাজ কাউন্সিলৰ CM ডক্টৰ
দুলাম ৰগাঙৰ নেতৃত্বত তেওঁলোকে যি কষ্ট কৰি কেন্দ্ৰৰ পৰা এইখিনি ৰেচন কাৰ্ড যিবোৰ আৱণ্টিত কৰি ৰাইজক দিব পাৰিছোঁ তেওঁলোকক আমি শলাগ লৈছোঁ আজিৰ এই অনুষ্ঠানৰ পৰা তেওঁলোকক আমি সকলোৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্বি আংলং জিলাৰ ডকমুকাৰ পৰা নেত্ৰকমল শৰ্মা ৰিপৰ্ট ৰিপাব্লিক এনি